সকলোকে নমস্কাৰ গুড মৰ্নিং নৰ্থ ছিকিমৰ পৰা আমি আছোঁ লাচেঙৰ এখন হোটেলত আৰু এইটো ৰুমতে মই আছিলোঁ চাওক ৰুমটো বেকপেক ৰেডি আৰু আজি গুৰুডুংমাৰ লেক যাম চ' ৰেডি হ'লোঁ কিন্তু বাহিৰত বৰষুণ দি আছে চাওক খিৰিকীৰ বাহিৰৰ দৃশ্য পূৰা মেঘে ঢাকি আছে পাহাৰটো ৰুমৰ খিৰিকীখন খুলিলে ইমান ধুনীয়া এটা দৃশ্য দেখা পায় চ' বহুত ভাল লাগিছে মেঘখিনি কেনেকৈ মুভিং হয় তাৰ টাইমলেছ ভিডিঅ' এটাও ৰেকৰ্ডিং কৰিছোঁ চাই লওক মোবাইলৰ মাউথ নাই কাৰণে সকলোখিনি ৰেকৰ্ডিং কৰিব পৰা নাই চ' য'তে ৰখিছোঁ মানে তাতে ভিডিঅ' ৰেকৰ্ডিং কৰিছোঁ এতিয়া লাচেনৰ পৰা কমেও 8 কিলোমিটাৰমান আহিলোঁ আৰু চাওক বহুত ধুনীয়া দৃশ্য দুইফালে পাহাৰ মাজতে মানে ৰাস্তাটো আছে হেল্ল' গাইজ আমি এতিয়া থাংগু ভেলীত পালোঁহি আৰু ইয়াতে চেক পোষ্ট আছে পাঁচখন চাইছে আৰু পূৰা ভিউ চাওক এটা হ'ল থাংগু ভেলী বহুত ধুনীয়া ঠাই এখন দেখিছে এখন টেংক ধুনীয়াকৈ সজাই থৈছে এখন কিজানি বেয়া হ'ল চাগে আৰু চাওক ধুনীয়া দৃশ্য থাংগু ভেলী অলপ চলপ বৰষুণো ধৰিছে আৰু ঠাণ্ডাও অলপ চলপ পূৰা ৰেইনকোট জেকেট পিন্ধি ফিট হৈ আছোঁ ইয়াতে মানে অলপ আগলৈ হোটেল এখন আছে তাতে আমি ব্ৰেকফাষ্টটো কৰিম তাৰপিছত গৈ থাকিম আৰু গৰম চাহ গৰম গৰম মেগী ঠাণ্ডা বতৰ আৰু জুই খেকি আছোঁ ইয়াৰ পৰা গুৰুডুংমাৰ লেক আৰু 12 কিলোমিটাৰ আছে আৰু ৰাস্তাটো বহুত বেয়া চ' এইখিনি ঠাইতে অলপ ৰেষ্ট লৈছোঁ মানে ৰাস্তাটো বহুত বেয়া বাইকৰ মানে অলপ গৰম হিট হৈ আৰু স্মেল এটা আহিছে চ' অলপ ৰেষ্ট লৈছোঁ তাৰপিছত গৈ থাকিম আৰু চাৰিওফালে চাওক গছটো নাই গছৰ পুলি এটাও নাই মানে ইমান হাই এল্টিটিউডত আহিছোঁ
ইমান ধুনীয়া মনোমোহা দৃশ্য, কিন্তু এটাই প্ৰব্লেম ইয়াত গছ গছনিটো নাই, মানুহৰ ঘৰ এটা নহয়, বহুত দূৰ দূৰণিলৈ। আগত আৰ্মি কেম্প এটা এৰি থৈ আহিছোঁ, কিন্তু ৰাস্তাইদি অহা যোৱা কৰা গাড়ী পাবই আৰু বাইকো পাব, কিন্তু টাইম লৈহে পাব, আগবেলা টাইমতহে পাব, কাৰণ পিছবেলা টাইমটো মানে বেছি প্ৰব্লেম হয়, অক্সিজেনৰ হাৱাটো বেছি হয়। ফাইনেলি আমি আহি পালোঁ গুৰুডংমাৰ লেক, আৰু গুৰুডংমাৰ লেকৰ এই ওপৰৰ ফালে এনেকৈ ওপৰলৈ উঠি যাব লাগিব। ইয়াত আছে গুৰুডংমাৰ লেক, আৰু এইফালে বেলেগত যাব বহুত আপ, আৰু ওচৰে পাঁজৰে দৃশ্যবোৰ চাওক। বৰফৰ বৰষুণো দি আছে। ওপৰলৈ উঠি আছে, এতিয়া ৰাস্তা ইমান ভাল নহয়। ৰাস্তা ইমান বেয়া, য'ত মোবাইলটো ফুলি পৰিছে টাইপডৰ ওপৰত, আকৌ লগাই লওঁ। ফাইনেলি আমি গুৰুডংমাৰ লেক পাই গ'লোহি, আৰু বহুত কষ্ট হৈছে। বাইক নুঠে, হ'লেও মানে কষ্ট কৰি হ'লেও উঠাইছোঁ। আৰু এয়া চাওক গুৰুডংমাৰ লেক। ইয়াত বতাহটো এনি টাইম মাৰিয়ে থাকে, অক্সিজেনৰ কাৰণে অলপ প্ৰব্লেম হয়। আৰু এতিয়া চকলেট খাই আছোঁ, কফি চকলেট, আৰু আদাও চুবাই আছোঁ। আৰু সেই দূৰলৈ চাওক, পূৰা বৰফৰ পাহাৰ, বগা বগা, সেইফালৰ পৰা মানে বতাহটো মাৰি থাকে। সাগৰৰ পৃষ্ঠৰ পৰা প্ৰায় 17,800 ফিট ওপৰত আছোঁ আমি। লেকটোৰ এটা গুণ আছে, যিমান ঠাণ্ডাই নপৰক, লেকটোৰ পানী মানে এটা ছাইডে কেতিয়াও বৰফ নহয়। প্ৰত্যেক বাইকাৰ্ছৰ ড্ৰিম প্লেচ এই লেকটো। বাইক লৈ ওপৰলৈ উঠাটো অলপ কঠিন হয়, এঢলীয়াৰ কাৰণে। সৰু সৰু স্ন'ফলো হৈ আছে, আৰু বহুত ধুনীয়া লাগিছে লেকটো।
ইয়াত বেছি দেৰি নকৰি আমিও ওলাই যাওঁ আৰু এতিয়া। এতিয়া আমি গুৰুডোংমাৰ লেকৰ পৰা আহি আছোঁ। বহুত ভাল লাগিল আহি গুৰুডোংমাৰ লেক। মোৰ পিছফালে আছে বহুত ধুনীয়া দৃশ্য এটা, চাওক এইফালৰ পৰা ষ্টাৰ্ট। আকাশখন বহুত চাফা হৈ আছে, ৰ'দ দিছে ধুনীয়া, আৰু অলপ অলপ বতাহো মাৰি আছে। বতাহত ফ্লেগকেইখন উৰি আছে, ভাল লাগিছে। এইফালে চাওক, আৰু ইয়াৰ তলত খেতি, এই খেতিৰ কাৰণে কাম কৰি আছে মানুহ। আমি এতিয়া লাচেন পাৰ হৈ আহিলোঁ, আৰু এখন হ'ল লাচেন ব্ৰিজ। বহুত ধুনীয়া ব্ৰিজ হয়। এইটো হ'ল ভীমা ৱাটাৰফল। লাচুং নোপোৱাৰ আগতে এইটো পাই যায়। বহুত ধুনীয়া হয় ৱাটাৰফলটো, অলপ ডাঙৰে আছে। এতিয়া আমি লাচুং সোমাইছোঁ আহি, আৰু এয়া চাওক চব নিয়ৰ হৈ আছে, একো দেখা নাপায় লাচুং। এতিয়া আন্ধাৰো হৈ আছে, আৰু হোটেললৈ বেছি দূৰ নাই। নেক্সট ভিডিঅ'ত আকৌ লগ পাব। চ' ভিডিঅ'টো ইমানতে সমাপ্তি কৰিছোঁ।